हेलो फ्रेंड्स गुड मॉर्निंग स्वागतम जनाइছো আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিও লৈ আৰু আশা কৰিছো ভিডিওটো শেষলৈকে চাব ধুনিয়াকে কমেন্ট কৰিব আৰু ভিডিওটো যদি ভাল লাগে তেন্তে লাইক কৰি দিব আৰু আজি হৈছে মঙ্গলবাৰ আৰু আজি মোৰ এটা চেকআপ আছে চেকআপ কৰিবলৈ যাব লাগিব ঘৰৰ ওচৰৰ লাইব্ৰেৰী এটাতে হ'ব তালৈকে যাম আৰু এতিয়া 8টা বাজিছে মই এতিয়া ভাত বনাই আছো আৰু ভাবিলো আজি বহুত দিন হল ভিডিও দিয়া নাই গটিকে আজিৰ দিনটো আপোনালোকৰ লগত শেয়াৰ কৰো কি কৰো আপোনালোকক দেখুৱাম সেই বুলি মই এতিয়া ভিডিওটো ষ্টাৰ্ট কৰিছো আৰু ৰাতিপুৱা চাহ পানী খাই কৈ উঠিয়ে মই একেবাৰে ভাত বনোৱাত লাগি গলো আৰু এতিয়া মই ভাত বনাই আছো আপোনালোকক দেখুৱাও কি বনাইছো একেবাৰে সিম্পল বনাইছো ভিডিওটো চাই থাকক মই এতিয়া বনাব লৈছো ৰঙলাও ভাজি আৰু কেৰাহীখনত পটল ফ্ৰাই কৰা তেল আছিল তাতে মই পিয়াজখিনি দি দিছো আৰু এফালে বনাই আছিলো কলডিলৰ অকনমান থুপথুপিয়া সবজি এতিয়া এখিনি হৈ গল মই বাটি এটাত উলিয়াই লৈছো আৰু মই এনেকৈ থুপথুপিয়াকৈ বনাই খাই ভাল পাওঁ শুকান ভাজি হলে ইমান ভাল নাপাওঁ আপোনালোকে এনেকৈ বনাই খাই চাবচোন বহুত বেছি ভাল লাগে মই এতিয়া উলাই ৰেডি হৈ ললো চেকআপত যাও ভাত পানী খাই ৰেডি হৈ লৈছো একেবাৰে আৰু এতিয়া বৰষুণ পৰি আছে বাহিৰত বৰষুণ পৰি আছে ৰাতিপুৱাৰ পৰা বতৰটো বেয়া কৰি আছিল বৰষুণ আহিব এনেকুৱা নিচিনা হৈ আছিল কিন্তু এতিয়া আহিলে বৰষুণ উপায় নাই ছাতিটো লৈ প্লে যাও আৰু একেবাৰে সিম্পল এজোৰ বুৱা কাপোৰ পিন্ধি লৈছো আৰু যেহেতু ঘৰৰ ওচৰতে এটা লাইব্ৰেৰী আছে আৰু সেই লাইব্ৰেৰীটোতে যাব লাগিব গটিকে একেবাৰে সিম্পলত উলাইছো আৰু বেছি দেৰি নকৰো এতিয়া 11টা বাজিব এতিয়া 10:40 হৈছে বৰষুণৰ কাৰণে ৰৈ আছিলো অলপ পিছত যাম বুলি কিন্তু বৰষুণটো এৰাই নাই সেই কাৰণে ৰৈ থাকিলে বহুত বেছি দেৰি হ'ব গটিকে মই এতিয়া ভাবিছো ছাতিটো লৈ প্লে যাও আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব এয়া ডক্টৰ গুটেই কাগজ পাতিখিনি ভৰাই লৈছো এয়া ইয়াতে আল্ট্ৰাসাউন্ড কৰা ৰিপৰ্টটো আছে এয়া এনে গুটেখিনি ভৰাই লৈছো এখন কাৰ্ডখন এয়া লৈ ললো এতিয়া যাও বলক फ्रेंड्स घरলৈ মই আকৌ আহিব লগিয়া হল এতিয়া ঘৰত আছো এইখনৰ কাৰণে আহিব লগা হল আধাৰ কাৰ্ড লাগিব বুলি কোৱা নাছিলে প্ৰথমতে কেৱল ডক্টৰৰ কাগজখিনি নিব দিছিলে এই কাৰণে ডক্টৰৰ কাগজখিনি লৈ গৈছিল আৰু এতিয়া কলে আধাৰ কাৰ্ড আনিবৰ কাৰণে মোৰ বাৰু ঘৰৰ ওচৰতে গটিকে মই পটককে আহিলো বাকি সকলো বিলাক আকৌ ঘৰলৈ যাব লগা হৈছে এতিয়া মই এইখিনি আহোতে ইমান বেছি ভাগৰ লাগিছে তেওঁলোকৰ কিমান বেছি ভাগৰ লাগিব কিমান কষ্ট গৰম বহুত বেছি ভাগৰ লাগিছে এতিয়া আকৌ যাও ইয়া লৈ লৈছো আধাৰ কাৰ্ডখন সোনকালে কেনেকৈ মানে কামটো হয় আৰু ঘৰলৈ আহো এনেকুৱা নিচিনা লাগি আছে আৰু এতিয়া যাবলৈ মনেই যোৱা নাই কিন্তু উপায় নাই কামটো যেহেতু হোৱা নাই গটিকে যাও এতিয়া আকৌ মই ঘৰ আহি পালোহি আৰু ইয়া বিছনাতে ঢেকিয়া ছিগি আছো ঢেকিয়া ভাজুংগৈ এতিয়া আছো পাকঘৰত আৰু একদম ধুমধামেৰে বনাব লৈছো কাৰণ মিষ্টাৰ আহি পালে ভাত খাবলৈ আৰু ৰাতিপুৱাই বনোৱা কলডিলৰ সবজি অকন আছে সেইখিনিহে হ'ব আৰু এতিয়া মই ধুমধাম বনাব লৈছো এয়া ঢেকিয়া ডিম এটা লৈ লৈছো আলু দি প্লে ধুমধাম বনাও আৰু তাৰ পিছত আপোনালোকক লগ পাই আছো এতিয়া 1টা বাজিলে গটিকে বনাই লওঁ মোৰ ঢেকিয়া ভাজি হৈ গল আৰু দেখিয়ে খাও খাও লাগি আছে এতিয়া আমি ভাত খাম তাৰ পিছত আকৌ আপোনালোকক লগ পাম আৰু মই বনোৱাৰ দৰে আপোনালোকেও এনেকৈ ডিম দি পেলাই বনাই খাই চাব বহুত ভাল লাগে फ्रेंड्स ভাত পানী খাই কৰি অকনমান খুলো ৰেষ্ট কৰিলো আৰু এটো অৱস্থা ৰেষ্ট কৰাটো বহুত জৰুৰী হয়
যিমানখিনি পাৰোঁ সিমানখিনি ৰেষ্ট ল'বলৈ চেষ্টা কৰোঁ, সদায় নোৱাৰিলেও মাজে মাজে। যিহেতু বহুত বেছি উৎপাতকৈ আহি পেলাই ভাত পানী বনাই কৰি খালোঁ আৰু কাম বন কৰি বেছি ভাগৰ লাগিলে আৰু সেইকাৰণে বহুত ধুনীয়াকৈ টোপনিটো আহি গ'ল। আৰু এতিয়া উঠি পেলাই ঘপককৈ মনত পৰিল আজিৰ ভিডিঅ'টো মই শেষ কৰা নাই, সেইকাৰণে ভিডিঅ'টো শেষ কৰিবলৈ আকৌ ভিডিঅ' কৰিছোঁ। ভিডিঅ'টো যদি শেষ নকৰোঁ বেছি দীঘলীয়া হৈ গৈ থাকিব, আৰু দীঘলীয়া নকৰোঁ। সেইকাৰণে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।